নমস্কাৰ বন্ধুসকল, মই নমিতা। আপোনালোকে চাই আছে এনডি ক্ৰিয়েশ্যন 123। বন্ধুসকল, আমি জানো যে বিশ্বৰ এনে কিছুমান ঠাই আছে যিবোৰ যিমানেই ধুনীয়া সিমানেই ভয়ানকো। যদি আমি দলঙৰ কথা ক'ব যাওঁ তেনেহ'লে বিশ্বৰ এনে কেইখনমান দলং আছে যিবোৰ দেখিবলৈ যিমানেই ধুনীয়া সিমানে বিপদজনকো। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিশ্বৰ এনে 5খন ভয়ানক আৰু অতি বিপদজনক দলং দেখুৱাম যিবোৰৰ ওপৰেৰে খোজ দিয়াটো মৃত্যুৰ দুৱাৰদলিত ভৰি দিয়াতকৈ কম নহয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বিশ্বৰ 5খন ভয়ানক দলং বুলি ক'লে প্ৰথমে আহে হুছেইনি ছাছপেনশ্যন ব্ৰিজৰ নাম। এই দলংখন পাকিস্তানত অৱস্থিত। 2014 চনত এই দলংখন মুকলি কৰা হৈছিল। এই দলংখনে দুখন গাঁৱৰ মাজত সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ উচ্চতা প্ৰায় 8,530 ফুট আৰু দলংখনৰ মাজৰ ভাগ 1.5 পৰা 2 ফুট বহল, য'ত যিকোনো মানুহে তললৈ সৰি পৰিব পাৰে। জানিবলৈ পোৱা মতে প্ৰতি বছৰে এখন দলঙত 15 পৰা 20 জন লোকৰ মৃত্যু হয়। সেইবাবে এই দলংখন বিশ্বৰ আটাইতকৈ ভয়ানক দলং হিচাপে পৰিগণিত হৈছে। দ্বিতীয়তে আহে চাইনা গ্লাছ ব্ৰিজ। এইখন দলং চীন দেশত আছে। ইয়াৰ উচ্চতা প্ৰায় 1,180 ফুট। এই দলঙৰ তলৰ ভাগ সম্পূৰ্ণ গ্লাছেৰে নিৰ্মিত। ইয়াৰ পৰা তললৈ চালে আকাশত উৰি থকা যেন লাগে। লগতে ইয়াৰ যি ঠাইতে খোজ দিয়া হয় গ্লাছখন ফাটি যোৱা যেন লাগে, যিয়ে ইয়াক আৰু ভয়ংকৰ কৰি তোলে। কল্পনা কৰকচোন, এখন চিচাৰ দলঙত আপুনি খোজকাঢ়ি গৈ আছে, আপোনাৰ প্ৰতিটো খোজতে দলংখন ভগাৰ দৰে হৈছে। কিমান ভয়ংকৰ হ'ব পাৰে এইখন দলং। বিশ্বৰ তৃতীয়খন ভয়ংকৰ দলং হৈছে এই পেট্ৰি ব্ৰিজ। এই দলংখন ৰাছিয়াত অৱস্থিত। ইয়াৰ উচ্চতা প্ৰায় 4,048 ফুট। এই দলংখন পাহাৰৰ এটি ওখ শৃংগত অৱস্থিত, য'ত বতাহৰ প্ৰভাৱ বহুত বেছি। বিশেষকৈ বাৰিষা কালত ইয়াক ঘন ডাৱৰে আৱৰি থাকে, যাৰ বাবে দলংখন আৰু ভয়ানক হৈ পৰে। চতুৰ্থ স্থানত থকা বিশ্বৰ ভয়ানক দলংখন হৈছে ৰয়েল গৰ্জ ব্ৰিজ। এই দলংখন আমেৰিকাত আছে। ইয়াৰ উচ্চতা প্ৰায় 955 ফুট। দলংখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ দলং হৈ আছে আৰু 2012 চনলৈকে পৃথিৱীৰ 10খন সৰ্বোচ্চ দলঙৰ ভিতৰত আছিল। সৰ্বোচ্চ এখন দলং হোৱাৰ বাবে ই ভয়ানক হৈ পৰে। এখন ধুনীয়া উদ্যানৰ লগত ই সংলগ্ন হৈ আছে বাবে দলংখনৰ সৌন্দৰ্য অতি মনোমোহা। উল্লেখ্য যে এই দলংখনে 1929 চনৰ পৰা 2001 চনলৈকে বিশ্বৰ আটাইতকৈ ডাঙৰ দলং বুলি স্বীকৃতি পাইছিল। ভয়ানক দলঙৰ তালিকাত স্থান পোৱা আন এখন অন্যতম দলং হ'ল জাংজিয়াজি গ্লাছ ব্ৰিজ। এই দলংখনো চীন দেশত অৱস্থিত। এই দলংখন 2015 চনত মুকলি কৰা হৈছিল। দুখন পাহাৰৰ মাজত অৱস্থিত এই দলংখনৰ উচ্চতা প্ৰায় 984 ফুট। সম্পূৰ্ণ দলংখন গ্লাছেৰে নিৰ্মিত হোৱা বাবে ইয়াত উঠিলে আকাশত উৰি থকা যেন লাগে। সেইবাবে সকলো মানুহে ইয়াত উঠিব নোৱাৰে।